Hey everyone, মোৰ নাম সয়ানিকা আৰু Colors on Chaya নামৰ এই চেনেলটোলৈ আপোনালোকক স্বাগতম। মই লাষ্ট উইক আৰু তাৰ আগৰ উইকটোত একো ভিডিঅ' আপলোড নকৰিলোঁ কিয়নো চাৰিওফালৰ যোনটো পৰিৱেশ সেই পৰিৱেশটো ইমানেই ষ্ট্ৰেছফুল আৰু ষ্ট্ৰেছফুল হৈ থাকিলে মই প্ৰায় লেজিও হৈ যাওঁ। কিন্তু কালি মই এটা কথা ৰিয়েলাইজ কৰিলোঁ যে যদি মই নিজকে মোৰ ভাল লগা কামবোৰত ব্যস্ত কৰি নাৰাখোঁ তেতিয়াহ'লে মই মোৰ মনটোক এই চাৰিওফালৰ ষ্ট্ৰেছফুল পৰিৱেশটোৰ পৰা আঁতৰাই ৰাখিব নোৱাৰিম। সেয়েহে আজি মই নতুন ভিডিঅ' এটা শ্বুট কৰাৰ কথা ভাবিলোঁ। আজিৰ মেকআপ লুকটো হৈছে ৱেডিং গেষ্টৰ মেকআপ লুক। বিয়া বা যিকোনো পাৰ্টি লৈ যাওঁতে আপুনি এই মেকআপ লুকটো ক্ৰিয়েট কৰিব পাৰে। কিন্তু মই আশা কৰোঁ যে সেই দিনবোৰ সোনকালে ঘূৰি আহক যেতিয়া আমি আমাৰ ঘৰৰ পৰা ওলাই যাব পাৰোঁ আৰু COVID-19 বা কৰোণাৰ ভয়টো নাইকিয়া হয়। লগতে মই আৰু এটা কথা ক'বলৈ বিচাৰিম যে আপোনালোকেও আপোনালোকৰ নিজৰ হবিজ বা ভাল লগা কামবোৰ বিচাৰি লওক আৰু সেই কামবোৰত যদি নিজকে ব্যস্ত ৰাখে তেতিয়া হয়তো লকডাউনৰ এই সময়খিনি পাৰ কৰাটো সহজ হ'ব। মোৰ ক্ষেত্ৰত মই এক্ৰিলিকৰ নতুন পেইণ্টিং এখন ষ্টাৰ্ট কৰিছোঁ আৰু মই ভাবিছোঁ যে প্ৰত্যেক সপ্তাহতে মেকআপ টিউটৰিয়েলৰ 2টা ভিডিঅ' মই আপলোড কৰিম। গতিকে আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি প্ৰাইমাৰৰ সলনি নিভিয়াৰ এই আফটাৰ শ্বেভ বামটোৱে ইউজ কৰিছোঁ। এই বামটোত গ্লিচাৰিন আছে যি মেকআপ কম সময়ৰ বাবে হ'লেও হোল্ড কৰি ৰাখিবলৈ সহায় কৰে। নাইকাৰ এই স্কিন জিনিয়াছ স্কাল্পটিং এণ্ড হাইড্ৰেটিং ফাউণ্ডেশ্যনটো ইউজ কৰিম। এই ফাউণ্ডেশ্যনটোৱে এটা সুন্দৰ মিডিয়াম কাভাৰেজ আৰু ডিউই ফিনিছ দিয়ে। কিন্তু এই ফাউণ্ডেশ্যনটোৰ এটা অদ্ভুত ধৰণৰ গোন্ধ আছে যোনটো মোৰ একেবাৰে ভাল নালাগে। ব্ৰাছেৰে গোটেই মুখখনতে ফাউণ্ডেশ্যন এপ্লাই কৰাৰ পিছত এতিয়া মই স্পঞ্জেৰে ধুনীয়াকৈ ব্লেণ্ড কৰি লৈছোঁ। অলপ আগতে মই হবিৰ কথা কওঁতে পেইণ্টিঙৰ কথাটো মেনশ্যন কৰিছিলোঁ। মই এক্ৰিলিক পেইণ্টিঙৰ এজন শিকাৰু আৰু মই ভাবোঁ আপোনালোকৰ মাজতো এক্ৰিলিক পেইণ্টিং নতুনকৈ শিকা বহুকেইজন ওলাব। সেয়েহে মই নতুনকৈ ষ্টাৰ্ট কৰিম বুলি ভাবা পেইণ্টিঙৰ গোটেই প্ৰচেছটো এই চেনেলটোত দেখুৱাম বুলি ভাবিছোঁ, যাৰ পৰা আন কোনোবাই হয়তো সহায় পাব আৰু ময়ো মোৰ নিজৰ পেইণ্টিং ইম্প্ৰুভ কৰিবলৈ সুবিধা পাম। এইবাৰ কনচিলিং কৰিবলৈ মই ৱেট এণ্ড ৱাইল্ডৰ এই ফটো ফ'কাছ কনচিলাৰটো ইউজ কৰিছোঁ। এই কনচিলাৰটো মোৰ মেকআপ কালেকশ্যনত নতুনকৈ এড হৈছিলে আৰু ক'বলৈ গ'লে মই খুবেই ইমপ্ৰেছ হৈছোঁ। কনচিলাৰটো খুব স্মুথ আৰু ব্লেণ্ড কৰিবলৈ খুব সহজ। তাৰ উপৰি ই এটা মিডিয়াম কাভাৰেজ দিয়ে, তথাপি মোৰ ডাৰ্ক চাৰ্কলবোৰ এইটো এপ্লাই কৰিলেই ধুনীয়াকৈ হাইড হৈ যায়। ইয়াৰ পিছত মেইবেলিনৰ এই এইজ ৰিভাইন কনচিলাৰটো ইউজ কৰিছোঁ, যোনটো আপুনি মোৰ প্ৰত্যেকটো ভিডিঅ'তে দেখা পাব, কাৰণ এই কনচিলাৰটো ইমানেই ভাল যে ইয়াক স্কিপ কৰিব নোৱাৰি। আইলিডছতো এই কনচিলাৰটো অলপ লগাই লৈছোঁ কাৰণ ই আই মেকআপৰ বাবে এটা ধুনীয়া বেছ ক্ৰিয়েট কৰে আৰু আই মেকআপখিনি ক্ৰিচিং হ'বলৈ নিদিয়ে। মুখত সকলোবোৰ ক্ৰীম প্ৰডাক্টছ লগাই হোৱাৰ পিছত এনেকৈ এটা কম্পেক্ট পাউডাৰ লৈ গোটেই মুখখন ছেট কৰি লৈছোঁ। চকুৰ তলৰ এৰিয়াত মই বেছিকৈ অলপ পাউডাৰ লগাইছোঁ যাতে তাত লগোৱা কনচিলাৰখিনি ধুনীয়াকৈ ছেট হৈ যায়। ইয়াৰ পিছত গ্লেম গাৰ্লছৰ এই আইব্ৰাও কিটটোৰে মই মোৰ আইব্ৰাওখিনি আঁকি ল'লোঁ। আজিৰ ভিডিঅ'টোত মই মোৰ আইব্ৰাও অঁকাৰ প্ৰচেছটো নেদেখুৱাওঁ, নহ'লে ভিডিঅ'টো খুব বেছি দীঘল হৈ যাব। কিন্তু আপুনি যদি চাব বিচাৰিছে তেন্তে মোৰ আগৰ ভিডিঅ'টোত মোৰ আইব্ৰাও অঁকাৰ প্ৰচেছটো চাব পাৰে। আই মেকআপৰ ফালে আহিছোঁ। আই মেকআপৰ বাবে মই আজি মেকআপ ৰিভলিউশ্যনৰ এই ফ্ললেছ 4 পেলেটটো ইউজ কৰিছোঁ। প্ৰথমে এই কোৰেলি ব্ৰাউন শ্বেডটো মই ট্ৰেনজিশ্যন শ্বেড হিচাপে ইউজ কৰিছোঁ আৰু এই শ্বেডটো মই এডাল ৰাউণ্ড ফ্লাফি ব্ৰাছেৰে ব্লেণ্ড কৰিছোঁ। এই শ্বেডটো মই অলপ অলপকৈ এপ্লাই কৰিছোঁ আৰু লাহে লাহে ইয়াৰ ইণ্টেনচিটিটো বঢ়াই গৈছোঁ। এতিয়া সৰু ব্ৰাছ এডালেৰে এই ব্ৰিক ৰেড শ্বেডটো লৈছোঁ
আৰু মোৰ নেচাৰেল ক্ৰিজ লাইনতকৈ অলপ ওপৰত নতুনকৈ এটা ক্ৰিজ লাইন আঁকিবলৈ চেষ্টা কৰিছোঁ। এই ক্ৰিজ লাইনটো মই এনেকৈ আঁকিছোঁ যাতে মই সম্পূৰ্ণকৈ চকুটো মেলিলে সন্মুখৰ পৰা চকুৰ ওপৰত এই ক্ৰিজ লাইনটো দেখা পায়। এইবাৰ আইলিডত আঁকিবৰ বাবে ৰিমেলৰ এই ব্ৰাউন কাজলটো লৈছোঁ। প্ৰথমে মোৰ আপাৰ লেছ লাইনৰ ওপৰত এনেকৈ এটা লাইন আঁকি ল'ম আৰু তাৰপিছত লাহে লাহে এই কাজলটোৰেৰে মোৰ লিডৰ ওপৰ ফাললৈ এনেকৈ আঁকি যাম। এই কাজলটোৰেৰে মই সিমান দূৰলৈকে আঁকিম যিমান দূৰলৈকে মোৰ অৰিজিনেল ক্ৰিজ লাইনটো আছে। কাজলটোৰেৰে আঁকাৰ লগে লগে মই ইয়াৰ পিছফালে থকা স্মাজাৰডালেৰে স্মাজো কৰি গৈছোঁ যাতে কাজলৰ ষ্ট্ৰ'কছবিলাক হাৰ্ছ হৈ নাথাকে। আউটাৰ কৰ্নাৰত মই এনেকৈ অলপ উইংগৰ নিচিনাকৈও আঁকি লৈছোঁ। এনেকৈ চকুকেইটা অলপ ডাঙৰ আৰু দীঘল দেখাব। এতিয়া যিহেতু দেখা পাইছে যে মই মোৰ অৰিজিনেল ক্ৰিজ লাইনটো পোৱালৈকে এই কাজলডালেৰে আঁকি ল'লোঁ আৰু ইয়াৰ পিছত এনেকৈ স্মাজো কৰি ল'লোঁ। এতিয়া ইয়াৰ ওপৰত মই এই ডাৰ্ক ব্ৰাউন শ্বেডটো এপ্লাই কৰিম। এই পাউডাৰ আইশ্বেডোটো মই ব্ৰাউন কাজলটোৰ ওপৰত এপ্লাই কৰাৰ পিছতো অলপ ওপৰলৈ ইয়াক ব্লেণ্ড কৰি লৈছোঁ যাতে ওপৰৰ ৰেড শ্বেডটো আৰু তলৰ ব্ৰাউন কাজলটো ইটো সিটোৰ লগত ভালকৈ মাৰ্জ হৈ যায়। ইয়াৰ পিছত সৰু ব্ৰাছডালেৰে ব্ৰিক ৰেড শ্বেডটো লৈ মোৰ ক্ৰিজ লাইনটো আৰু অলপ ডিপ কৰি লৈছোঁ। আপাৰ লেছ লাইনত লাইনিং কৰিবৰ বাবে মই আজি মেইবিলিনৰ জেল আইলাইনাৰ এটা লৈছোঁ। জেল লাইনাৰটোৰ লগত অহা এই ব্ৰাছডালেৰে লাইনিং কৰিবলৈ খুব ইজি হয়। যদিও এই ব্ৰাছডাল আমাৰ জেনেৰেল আইলাইনাৰ এপ্লাই কৰিবলৈ লোৱা ব্ৰাছতকৈ অলপ ডাঙৰ। আইলাইনাৰডাল মই মোৰ ইনাৰ কৰ্নাৰৰ ফালেও এক্সটেণ্ড কৰি লৈছোঁ। আইলিডত যেনেকৈ মই এটাৰ পিছত আনটো কালাৰ এপ্লাই কৰিছিলোঁ তেনেকৈ মোৰ লোৱাৰ লেছ লাইনতো ট্ৰেনজিশ্যন শ্বেডটো এপ্লাই কৰি লৈছোঁ। সেই ট্ৰেনজিশ্যন শ্বেডটোৰেৰেই মই ওপৰৰ আই মেকআপখিনি আৰু তলৰ লেছ লাইনৰ কালাৰটো জইন কৰি লৈছোঁ যাতে দেখিবলৈ অলপ ভাল লাগে। ইয়াৰ পিছত পুনৰ সেই ব্ৰিক ৰেড শ্বেডটো লৈ আই লেছেছৰ ওপৰত আঁকি লৈছোঁ, কিন্তু এনেকৈ কৰিছোঁ যাতে প্ৰথমে এপ্লাই কৰা শ্বেডটো অলপ তলৰ ফালে দেখা পাই থাকে। আৰু ফাইনেলি মই সেই ডাৰ্ক ব্ৰাউন শ্বেডটো মোৰ ৱাটাৰ লাইনৰ একেবাৰে ওচৰত লগাই লৈছোঁ। মেইবিলিনৰ এই কাজলটোৰেৰে মই যিমান পাৰি ডাৰ্ককৈ কাজল লগাবলৈ চেষ্টা কৰিছোঁ। ইমানখিনি কৰাৰ পাছতেই আই মেকআপটো ইমান ধুনীয়া লাগিছে যে মই হয়তো কেতিয়াবা এনেকৈয়ে ওলাই যাম, কিন্তু আজিৰ বাবে মই এই আই মেকআপটোক এটা বেলেগ লুক দিম আৰু তাৰ বাবে চুইচ বিউটিৰ মই এই লিকুইড মেটালিক আইশ্বেডোটো ইউজ কৰিম। লিকুইড আইশ্বেডৰে এনেকৈ এটা লাইন আঁকাটো বৰ সহজ কথা নহয়, কিন্তু কিয়নো এই লিকুইড আইশ্বেডোটো শুকাবৰ বাবে 1 মিনিটমান সময় লাগে। মিনহুৱাইল যদি মই চকুটো মেলি দিওঁ সেই আইশ্বেডোখিনি মোৰ লিডত লাগি যাব। তাৰ উপৰি এপ্লাই কৰাৰ সময়ত যিমান পাৰি আইনাৰ ওচৰত যাবলৈ মন গৈছিলে, কিন্তু মই যদি আইনাৰ বেছি ওচৰলৈ গুচি যাওঁ মই কেমেৰাৰ ফ'কাছৰ পৰাও আঁতৰ হৈ গ'লোহেঁতেন। কিন্তু এই লিকুইড লাইনাৰটো লগালে আই লুকটো খুব ধুনীয়া দেখি আৰু তাৰ বাবে ইমানখিনি কষ্ট সহ্য কৰিব পাৰি। সেয়েহে খুব লাহে লাহে খুপি খুপি আইলাইনাৰডাল আঁকিলোঁ। ইয়াৰ পিছত আইলেছেছখিনি কাৰ্ল কৰি ল'লোঁ আৰু মাস্কাৰাও লগাই ল'লোঁ। এতিয়া মুখৰ বাকী থকা মেকআপখিনি কৰি ল'ম আৰু তাৰ বাবে মই মেইবিলিনৰ কণ্ট্ৰ'ৰ পেলেটৰ পৰা এই ব্ৰঞ্জাৰটো এপ্লাই কৰি লৈছোঁ। আজি মই কোনো শ্বাৰ্প কণ্ট্ৰ'ৰিং নকৰোঁ, কেৱল এই ব্ৰঞ্জাৰটোৱে লগাম। মোৰ এনেকৈ কেতিয়াবা অকল ব্ৰঞ্জাৰ লগাই ভাল লাগে। কপালতো মই এনেকৈ ব্ৰঞ্জাৰ লগাই লৈছোঁ যাতে মোৰ কপালখন অলপ
নৰ্মেলতকৈ সৰু দেখায়। এতিয়া এডাল এংগুলাৰ ব্ৰাছৰ সহায়ত সেই ব্ৰঞ্জাৰটোৰেৰে নোজ কণ্ট্ৰৰিং কৰি লৈছোঁ। সেই পেলেটটোৰ পৰাই এতিয়া ব্লাছাৰ লগাম। ব্লাছাৰ মই মোৰ গালৰ উঠি থকা অংশত এপ্লাই কৰিছোঁ, যাতে স্মাইল কৰিলে ব্লাছাৰখিনি ধুনীয়াকৈ শ্ব' হয়। চিকবনছকে ধৰি মুখৰ হাই পইণ্টছবিলাকত হাইলাইটাৰ এপ্লাই কৰিম। মেইবেলিনৰ এই কণ্ট্ৰ'ৰ পেলেটটোৰ কথা যদি কওঁ, ইয়াৰ প্ৰত্যেকটো শ্বেডেই খুব ধুনীয়া। ইয়াৰ ৱাৰ্ম আণ্ডাৰটোনৰ ব্ৰঞ্জাৰটো ইণ্ডিয়ান স্কিনৰ বাবে ছুটেবল। পিংকিছ ব্লাছাৰটোতো খুব সৰু শ্বিমাৰৰ পাৰ্টিকলছ আছে, আৰু ইয়াৰ চেম্পেইন কালাৰৰ হাইলাইটাৰটো খুব ধুনীয়াকৈ স্কিনত এপ্লাই হয়। নাকৰ ওপৰত, ওঠৰ কিউপিডছ ব'ত আৰু চকুৰ ইনাৰ কৰ্নাৰ্ছত এনেকৈ সেই হাইলাইটাৰটো এপ্লাই কৰি ল'লোঁ। মুখৰ মেকআপ শেষ হোৱাৰ পিছত মই এনেকৈ ৱেট এণ্ড ৱাইল্ডৰ এই লিপ লাইনাৰডালেৰে ওঠত আউটলাইন কৰি ল'লোঁ। এতিয়া চুগাৰ কছমেটিক্সৰ এই লিকুইড লিপষ্টিকটো এপ্লাই কৰিম। মই এপ্লাই কৰা এই শ্বেডটো পিংক আৰু ৰেডৰ কম্বিনেশ্যন, সেয়েহে বিয়াত লগাবৰ বাবে এই শ্বেডটো পাৰফেক্ট। কাৰোবাৰ কাৰণে এই লিপষ্টিকটো অলপ ড্ৰাইং হ'ব পাৰে, কিন্তু লিপষ্টিক লগোৱাৰ আগতে ওঠত যদি এটা হাইড্ৰেটিং লিপ বাম লগাই লোৱা হয়, তেতিয়া সেই ড্ৰাই হোৱাৰ প্ৰব্লেমটো ছল্ভ হৈ যায়। এতিয়া আজিৰ মেকআপ লুকটো কমপ্লিট হৈছে, আৰু সঁচাকৈ ক'বলৈ গ'লে এই মেকআপ লুকটো কৰাৰ লগে লগে মোৰ মাইণ্ডটো বহুতখিনি চিয়াৰ আপ হৈ গ'ল। মোৰ কাৰণে কালাৰ আৰু ক্ৰিয়েটিভিটি দুটা এনেকুৱা বস্তু যি মোৰ মনটোক পাতল কৰাত সহায় কৰে। সেয়েহে আজিৰ ভিডিঅ'টো মই কেৱল মেকআপতে সীমিত নাৰাখি বিয়াৰ বাবে ওলাই যাবলৈ কমপ্লিট লুকটো দেখুৱাইছোঁ। এই লুকটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইকো কৰি দিব। শেষত পৃথিৱীৰ সকলো মানুহেই কৰোনাৰ প্ৰভাৱৰ পৰা যাতে মুক্ত হয়, তাৰেই আশাৰে আজিলৈ বাই।